ইয়াতে ভোগালী বিহু মানে প্ৰত্যেক বছৰতে পৰম্পৰাগতভাৱে এইটো চলি আহিছে। ইয়াতে সদায় আমি প্ৰত্যেক বছৰত এইটো আমি মানে বনভোজ হিচাপত আমি সদায় উদযাপন কৰি আহিছোঁ। গতিকে এইবেলিও এই পৰম্পৰাটো আমি ৰক্ষা কৰিছোঁ আৰু সকলোৱে আনন্দ কৰিছে, ফূৰ্তি কৰিছে। আৰু ইয়াৰ লগতে মই সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা আৰু ইয়াৰ মাজতে শুভকামনা দুটাই যাচিছোঁ। কি কব ভোগালী বিহু উপলক্ষে? ভাল লাগিছে আৰু বহুত পাৰ্টি হৈছে। মুখিগাঁৱত যিখন মানে আঞ্চলিক আছে, ইয়াত 12খন মানে গাঁও মিলি এখন আঞ্চলিক হয়। আৰু আমাৰ ইয়াত প্ৰত্যেক মাঘ মাহৰ 1 তাৰিখে এইটো পূৰ্বপুৰুষৰ পৰা এইটো পিকনিক খাই আছে। তাৰমানে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, ইফালে ধৰ আমাৰ আদিবাসীবিলাক আহে আৰু ধৰ শক্তি আশ্ৰমত যিমান কাষ্টৰ মানুহ আছে চবেই মিলিজুলি ইয়াত 1 তাৰিখে বনভোজ খাই এটা ফূৰ্তি কৰে। এইখিনিয়ে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেখিবলৈ পাই আছে নিশ্চয় বহুতকেইজন মানে মানুহ হৈছে। সকলোৱে মিলিজুলি আমি পিকনিকত মানে পূৰা ফূৰ্তি কৰি আছোঁ। লগতে দেখি আছে আপোনালোকে বহুত মানুহ হৈছে, ইয়াতে ভিৰ জমা হৈছে পূৰা। আৰু নদীৰ ওচৰত সুন্দৰ পৰিৱেশ, একদম মানে মন তৃপ্ত হৈ গৈছে। অসমবাসীৰ ৰাইজ আৰু সকলোৱে মিলি আমি মুখিগাঁও শক্তি আশ্ৰম পিকনিক বহুত ধৰণৰ পিকনিক পাৰ্টি আহিছে। আমি আহিছোঁ, ফূৰ্তি কৰিছোঁ, তামাচা কৰিছোঁ। সকলোলৈ বিহুৰ শুভেচ্ছা যাচিছোঁ।